নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাম আমি কেইখনমান তীৰ্থস্থান আৰু কেইটামান মঠ মন্দিৰৰ বিষয়ে। গতিকে আহক পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মা কামাখ্যা মন্দিৰ। এই মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। প্ৰতি বছৰে ইয়ালৈ বহু লক্ষাধিক ভক্তৰ সমাগম হয়। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও যথেষ্ট মনোমোহা। আপুনি যদি গুৱাহাটীলৈ গৈ এই মন্দিৰ ভ্ৰমণ নকৰে তেন্তে হয়তো আপোনাৰ ভ্ৰমণ আধৰুৱা হৈ ৰ'ব। পৰশুকুণ্ড। এই পৰশুকুণ্ড হিন্দু ধৰ্ম অনুসৰি এক পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। ইয়াত স্নান কৰিলে পাপ খণ্ডন হয় বুলি সকলোৰে মনত এক বিশ্বাস। লোককথা অনুসৰি পৰশুৰামে নিজৰ মাকক শিৰচ্ছেদ কৰি ইয়াতে তেওঁ স্নান কৰি নিজৰ পাপৰ মোচন কৰিছিল। উমানন্দ মন্দিৰ। এই মন্দিৰ প্ৰায় সকলোৰে পৰিচিত, কাৰণ এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপত। এই মন্দিৰটোলৈ যাবলৈ পোনপ্ৰথমে নৌকাৰে যাত্ৰা কৰিব লাগে, আৰু এই মন্দিৰটো আহোম ৰজা গদাধৰ সিংহৰ আদেশ মৰ্মে নিৰ্মাণ কৰা হৈছিল। বৈশিষ্ট্য আশ্ৰম। এই আশ্ৰম গুৱাহাটীৰ দক্ষিণ সন্ধ্যাচল পাহাৰত অৱস্থিত। এই আশ্ৰমৰ চাৰিওফালৰ পৰিৱেশ যথেষ্ট মনোমোহা আৰু সুন্দৰ। পূৰ্বকথা অনুসৰি বৈশিষ্ট্য মুনিয়ে এই মন্দিৰতে জীৱনৰ অন্তিম কাল অতিবাহিত কৰিছিল। টিলিঙা মন্দিৰ। এই মন্দিৰ তিনিচুকীয়াৰ বৰডুবিত অৱস্থিত। এই মন্দিৰৰ লগত অতীতৰ পৰা কিছুমান লোকবিশ্বাস জড়িত হৈ আহিছে। এই মন্দিৰত সকলো লোকে টিলিঙা বান্ধে আৰু বিশ্বাস কৰে যে এই মন্দিৰত টিলিঙা বান্ধিলে মনৰ সকলো কামনা পূৰণ হয়। বন্ধুসকল, আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।